নমস্কাৰ এই মুহূৰ্তত ওলাই পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট আৰু 1 আগষ্ট সন্ধিয়াৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে আমি দৰ্শকসকলৰ বাবে জনাবলৈ যত্ন কৰিম। প্ৰথমতে দিবলৈ লৈছো এটা ডাঙৰ খবৰ। আজিৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইসেন্স আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 1 আগষ্টৰ পৰা খিলঞ্জীয়াই লাভ কৰিব অস্ত্ৰৰ লাইসেন্স। আজিৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইসেন্স। আবেদন কৰিলেই লাভ কৰিব এই অনুজ্ঞাপত্ৰ। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন আৰু কোন কোন খিলঞ্জীয়াই আবেদন কৰিব পাৰিব, কোনে কোনে বন্দুকৰ লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বিশেষকৈ সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন। আজিৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব। ধুবুৰী, গোৱালপাৰা, বৰপেটাৰ উপৰি নগাঁও, ধিং, লাহৰীঘাট, লখিমপুৰ, মৰিগাঁও, দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন আৰু কোন কোন জিলাৰ লোকে আবেদন কৰিব পাৰিব। ইয়াতে কোৱা হৈছে যে ধুবুৰী, গোৱালপাৰা, বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটাৰ উপৰি নগাঁও, ধিং, লগতে লাহৰীঘাট, লখিমপুৰ, মৰিগাঁও, দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়াসকলে এই অস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু অস্ত্ৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। আজিৰে পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইসেন্স। দিবলৈ লৈছো সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলি থকাৰ মাজতে আহি পৰিছে এটা ডাঙৰ খবৰ। মিয়া বিচাৰি ঘৰে ঘৰে অভিযান জাতীয় সংগ্ৰামী সেনাৰ। সন্দেহজনক লোকক এই সপ্তাহৰ ভিতৰত ভূমি খালী কৰাৰ নিৰ্দেশ। গোলাঘাটত মিয়া খেদা অভিযান আৰম্ভ কৰিছে জাতীয় সংগ্ৰামী সেনাই। সন্দেহযুক্ত লোকে মিয়ালেণ্ড দাবী কৰাৰ পাছতে কঠোৰ হৈছে জাতীয় সংগঠন। গোলাঘাটৰ কাঠকটীয়াত মিয়া বিচাৰি ঘৰে ঘৰে ঘূৰিছে জাতীয় সংগ্ৰামী সেনাৰ দল। এই সপ্তাহৰ ভিতৰত উজনি এৰাৰ হুংকাৰ দিছে সংগঠনটোৰ নেতৃবৰ্গই। মিয়া বিচাৰি ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে জাতীয় সংগ্ৰামী সেনাই। দিবলৈ লৈছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে 2 বছৰৰ পিছত USTM থাকিব নে নাথাকে তাৰ কোনো গেৰাণ্টি নাই। USTMক লৈ সৰ্বোচ্চ ন্যায়ালয়ে পাইছে ভয়ংকৰ তথ্য। USTMৰ সম্পূৰ্ণ এলেকা সংৰক্ষিত বনা অঞ্চল। নতুন খবৰ অনুসৰি USTMৰ ভূমি সংৰক্ষিত বনা অঞ্চল। USTM শিক্ষা অনুষ্ঠান নহয়, ব্যৱসায়িক প্ৰতিষ্ঠান। USTM অসমত থকা হ'লে কেতিয়াবাই বন্ধ কৰি দিলহেঁতেন। USTMৰ সকলো কাণ্ডতে সোমোৱাৰ স্বভাৱ এটা আছে। USTMক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 2 বছৰৰ পিছত USTM থাকিব নে নাথাকে তাৰ কোনো গেৰাণ্টি নাই, এইদৰে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। দিবলৈ লৈছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিয়াৰ দাদাগিৰি। অসমীয়া যুৱকক খেদি প্ৰহাৰ কৰে মিয়া যুৱকে। ৰাজীৱ বৰা নামৰ যুৱকজনক প্ৰহাৰ চেকামুদ্দিন নামৰ মিয়া যুৱকৰ। চেকামুদ্দিনক কাণত ধৰাই আঁঠু কৰাই ক্ষমা খুজিবলৈ বাধ্য কৰালে বীৰ লাচিত সেনাই। চামুগুৰিৰ বাগবৰালি গাঁৱত সংঘটিত হৈছে এই ঘটনা। চেকামুদ্দিন নামৰ যুৱকজনে সামান্য কথাতে ৰাজীৱ বৰাক প্ৰহাৰ কৰাৰ অভিযোগ অনুসৰি চেকামুদ্দিনে অনলাইন যোগে অৰ্ডাৰ কৰিছিল 6টা চাৰ্ট। অৰ্ডাৰ অনুসৰি আহিল 3টা চাৰ্ট। এই কথাতেই অনলাইন সামগ্ৰী যোগান ধৰা ৰাজীৱ বৰাক মাৰপিট কৰে চেকামুদ্দিনে। দিবলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পাকিস্তানী নেতা বিলৱাল ভুট্টোৰ বক্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ। আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে বুলি কৈছিল ভুট্টোই। সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া, পাকিস্তানৰ এজেণ্ট হৈ কাম কৰিছে নেকি গৌৰৱ গগৈয়ে। দিবলৈ লৈছো শেষৰ গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে আহিল এখন বিশেষ
জাননী আজি উচ্ছেদ নচলে গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত সাময়িকভাৱে স্থগিত সূৰ্য পাহাৰত চলিবলগীয়া উচ্ছেদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কালাপানীৰ একাংশ ন্যায়ালয়ত 8খন আবেদন দাখিলৰ পিছত সাময়িকভাৱে স্থগিত এই পৰ্যন্ত 8 শতাধিক লোকক দিয়া হৈছে উচ্ছেদৰ জাননী